আজি আহি কেনেকুৱা লাগিছে ধেমাজি মাছ খোৱা? খুব ভাল লাগিছে। এতিয়া ধেমাজি মাছ খোৱাত আছো মই। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। ৰ'ব, লাইটটো জ্বলাই লৈছোঁ। তো লাইট জ্বলি গ'ল। এতিয়া আমি গৈ আছোঁ মাছ খোৱা। দীপুক লগ পাম। তো ফাইনেলি দীপু আহি গ'ল। এতিয়া আমি গৈ আছোঁ মাছ খোৱা। আমি গৈ আছোঁ এতিয়া বহাগাঁৱত পাইছোঁ। বহাগাঁৱৰ পৰা এতিয়া আমি পাই যাম হাবুংগড় ৰাস্তা এফালে পাই যাম। তো আমি তাত বহোঁ, আমি পোনে পোনে মাছ খোৱা গুচি যাম। গৈ থাকিম লাহে লাহে। না আমি কেদাৰনাথ যোৱা প্লেনিং কৰি আছোঁ। তাৰ ভিডিঅ' আহিব অতি সোনকালে। তো অলৰেডি আমাৰ কেদাৰনাথৰ প্লেনিং হ'ল। লগত আমি কেইবাজন যাম। আমি গ্ৰুপ ছিষ্টেমত যাম, বাইক ৰাইড নহয়, আমি বেলেগ ষ্টাইলত যাম। তাৰ কাৰণে ষ্টে টিউন, তাৰ ভিডিঅ' আহিব, বহুত ধুনীয়া ধুনীয়া আহিব। আৰু অতি সোনকালে আমি কেদাৰনাথ গৈ আছোঁ। আৰু এতিয়া গৈ মাছ খোৱা পাই লওঁ। তো ফাইনেলি আমি য'ত যাম বুলি কৈছিলোঁ তাত আহি পাই গ'লহি মাছ খোৱা। এতিয়া মাছ খোৱা হৈছে এখন স্কুল এখনৰ ফিল্ড, আৰু ইয়াত হৈ আছে বিহু কৰ্মশালা। মানে ইয়াত শিকাই থকা হৈছে, আৰু মাধুৰ্মীয়া চৌধুৰী বাইদেউ আহিছে। বাইদেৱে বহুত ধুনীয়াকৈ সকলোকে শিকাই আছে। এতিয়া বহুত অকণমানি সৰু ছোৱালী আছে, সকলোকে শিকাই আছে। বিহু কৰ্মশালা অলৰেডি 7 দিনীয়ামান হ'ব। তো কালিৰ পৰা আৰম্ভ হৈছে। তো এয়া চাওক, আপোনালোকে পূৰা কাম চলি আছে। আহক ভিডিঅ'টো আপোনালোকে চাই থাকক। তো এয়া যে আপোনালোকে দেখিছে, এয়া হৈছে মাধুৰ্মীয়া চৌধুৰী বাইদেউ। ৰ'ব, অলপ জুম কৰি দিছোঁ, আপোনালোকে চাই লওক। এয়া সদায় আমি মাধুৰ্মীয়া চৌধুৰী বাইদেউক আমি সদায় টিভিত দেখি থাকোঁ। তো আমি লগ পাম, আৰু যিমান পাৰোঁ ওচৰৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু কণমানিহঁতক কি ধুনীয়াকৈ বাইদেৱে কি ধুনীয়াকৈ বিহু শিকাই আছে, আপোনালোকে চাওক। লাষ্ট সময়কণত আপোনালোকে দেখিব পাব বাইদেউৰ ওচৰত ধুনীয়াকৈ আমি কেইটামান কথা পাতিম, আৰু আমাৰ ধেমাজিৰ বিষয়ে বহুত ধুনীয়াকৈ কয়, ধেমাজিৰ মাছ খোৱাৰ বিষয়ে। আপোনালোকে চাই থাকক। আৰু বিহু নাচত মিচিকে হাঁহি এটা থাকিব লাগিব মুখত। চবেই দেখোন মাকে আজি ঠিকছে ডগৰি পিটন দিছে, এনেকুৱা নিচিনা লাগিছে। একদম যেন মাকে বিৰাট পিটিছে নেকি? যি মায়ে দেউতাই, কোনোবাই পিটিছে নি? মা দেউতাই নাই পিটা যদি হাঁহিটো কোনে হাঁহিব? মই হাঁহিম নে? কোনে হাঁহিব? একদম ধুনীয়াকে মিচিকীয়া হাঁহি। কেনেকে মিচিকীয়া হাঁহি কেনেকে চোন চাওক। হেৰা নন্দী বিংগী, নন্দী বিংগী মিচিকীয়া কেনেকে হয়? মাৰি দিয়া আকৌ, মোবাইলটো ৰেকৰ্ড হৈ আছে আকৌ।
ফাইনেলি মাধুৰিমা বা এতিয়া অলপ ফ্ৰী হৈছে তো ধেমাজি সেই কেনেকুৱা লাগিছে ধেমাজি মাছ খোৱা খুব ভাল লাগিছে এতিয়া ধেমাজি মাছখোৱাত আছোঁ মই আৰু মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে এতিয়া বিহু নাচৰ কৰ্মশালা তাৰ কাৰণে মোক শিকাবলৈ মাতিছে খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ আঞ্চলিক ছাত্ৰ সন্থাক মাছখোৱাত আৰু মাছখোৱাত আচলতে শিকাই খুব ভাল লাগিছে আৰু এই ঠাইখনৰ পৰিৱেশটো খুব সুন্দৰ আৰু আজি গৈছিলোঁ চৌখামলৈ বস্ত্ৰ নগৰী মুগা ইয়াত বিখ্যাত আচলতে চৌখাম মুগা মানে পোহাৰ কাৰণে আৰু মুগাৰ তাঁতশালৰ কাৰণে গোটেই চৌখাম গাঁওখনতে গাঁওখনে এটা বস্ত্ৰ নগৰী হিচাপে গঢ়ি উঠিছে সুন্দৰ যেনেকৈ আমাৰ শুৱালকুছি আছে তেনেকৈ ইয়াত চৌখাম গাঁওখনো তেনেকুৱা আৰু সুন্দৰ চুমনিলৈ গ'লোঁ এইদৰে বিভিন্ন ঠাইলৈ গৈছোঁ খুব ভাল লাগিছে মানুহখিনি ইয়াৰ খুব সহজ সৰল সহজ আৰু অতিথি পৰায়ণ সেইটো ভাল লাগিছে আৰু ল'ৰাবিলাককতো ক'বই নালাগে উদ্যমী ডেকা ল'ৰা ধুনীয়াকৈ আহিছে ইয়াত আমাৰ কৰ্মশালাত খুব ভাল লাগিছে সকলোৰে লগত ফূৰ্তি তুৰ্তি কৰি আছোঁ আৰু মোৰ খুব ভাল লাগিছে